हेलो फ्रेंड्स आज डे 2 ऑफ दिवाली और आमी आको आज ब्लॉग आरम्भ करिलो रंगोली बनवार पराय कारण निकी माइनार आज आको उत्पात हो गल जे ताइक आरो रंगोली बनाबले लागे सो मोर तात ए जालीखन आसिले सो हेखन दिए ताइक मैं रंगोली बनाबले दिलो हेखलके चाइ गई থাকিব ब्लॉगटुत आरो बहुत किबा किबि देखाम কি হৈ গল চাও নেকি মানে কি बनालो আমি रंगोली बनाई दिले निकी माइने आरो आन बनाम दे কি কালার बनाम এফালে গ্রিন বেশি সাইজ হলো গেছে দেখো না যোৱাকালিৰ ব্লগটোত আপোনালোকক কৈছিলোঁ যে মোৰ অকমান কঁকালৰ বিষটো আকৌ ষ্টাৰ্ট হৈছে সেইকাৰণে আজি চকীত বহিয়ে চাকি জ্বলাবলৈ আৰম্ভ কৰিছোঁ কাৰণ তলত বহিবলৈ মোৰ অকমান অসুবিধা হৈছে আৰু আজি ঘৰৰ ভিতৰতো আৰু অলপ ৰংগোলী বনালোঁ এনেকৈ দেখিবলৈ খুব ধুনীয়া লাগে সেইকাৰণে বনাইছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই ঘৰখন এনেকৈ সজাই সঁচাই ভাল লাগে এয়া আহি গ'ল নিকি মাইনাৰ ফ্ৰেণ্ড মানে জানমণি মোৰ ঘৰত যে অকমান সহায় কৰি দিবলৈ আহে মানুহগৰাকী তাই জীয়েক তাইকো আজি মাতি আনিলোঁ নিকি মাইনাই যে আৰম্ভণিতে বনাই থকা ৰংগোলীটো সেইটো এইটো দেখিছে দুইজনীয়ে একদম লেকচাৰ মাৰ ষ্টাৰ্ট হৈ গৈছে আৰু মোৰ এইবিলাক পিম্পলছ দেখিছেনে কিনো ঘৰুৱা ৰেমেডি কৰিম জনাবচোন দেই তাৰ পাছত আমাৰ আৰম্ভ হৈ গ'ল ফটকা ফুটোৱা এইবিলাক একদম কলগছ ফুলজাৰি সবেই জানমণিয়ে দীপে নিকিয়ে মই সবেই মিলি পেলাই সেইখিনি এনজয় কৰিলোঁ ওচৰ চুবুৰীয়াও আহি পেলাই আমাৰ লগতে জইন কৰিলে খুব ভাল লাগিলে জানমণি দীপ তাক চাই থাকচোন অকমান জলদিলে গুচি আহিবি এটা বহুত গৰম হৈ থাকে দেই আৰু এয়া আছিলে দিৱালী স্পেচিয়েল খানা দিৱালীত যদি মিঠা নহয় তেতিয়াহ'লে কেনেকৈ চলিব নহয় জানো প্ৰথমতে নিকি মাইনাক খাবলৈ দিলোঁ কোনটো খালা প্ৰথমতে মিঠাই পায়সটো খাই পেলাই ক'বা দেই কেনেকুৱা লাগিছে হ'ব কার্টুন মিস্টার বিনাজে পুলিশে চুর বুলি ভাবি জেলত ভৰাই থৈ দিছে কি কৰিছিলে কি কৰিছিলে কিবা এটাতো কৰিছিলে মানে দুষ্ট চুৰ এটা এই হেৰিটো কোৱা খিৰিকী দি আহি পেলে তাৰ মানুহটো মিস্টাৰ বিনৰ কাপোৰটো পিন্ধি লৈছে তাৰপিছত পুলিচে তাৰ ফটোখন লগাই থৈ দিছিলে তাৰপিছত ই আকৌ ৰাতি চুৰৰ কাপোৰটো পিন্ধি শুলে তাৰপিছত আৰু এটা মিস্টাৰ বিনৰ কাপোৰ আছিল সেইটো পিন্ধি লয় তাৰপিছত চুৰৰ ফটোখন এনেকে কথা কয় তেনেকে কৈছিলে মিষ্টাৰ বিনে তেনেকৈ কৈছিলে তাৰপিছত যেতিয়া চুৰে মিষ্টাৰ বিনৰ চুৰাটো দেখিলে চুৰ বুলি ভাবি জেলতে ভৰাই থৈ দিলে তাইক অলপ কথা ক'বলৈ দি তাৰপিছতে আমি দুটাই কথা পাতিবলৈ আৰম্ভ কৰিলোঁ দুইটাই চানপাপৰি খাই একদম স্কুলৰ কালৰ কথা মনত পৰি গ'ল আমি সৰু থাকোঁতে স্কুলত এটা বাকচত টিঙৰ বাকচ এটাত চানপাপৰি লৈ আহে আৰু বগা চানপাপৰিটো 2 টকাত আৰু পিংক কালাৰ 5টা বল থকা এটা ট্ৰান্সপাৰেণ্ট পেকেটত চানপাপৰি আহে সেইটো হ'ল 1 টকাত আপোনালোকৰ ফালে তেনেকুৱা আছিল নে সৰু কালত ক'বচোন দেই আৰু কি বনাইছে খিচিৰি এয়া যে দীপে বনাইছে মই বনোৱা নাই মোৰ অকণমান ব্লগৰ কাম আছিলে সেইকাৰণে কামখিনি কৰি আছিলোঁ এডিটিঙৰ এয়া খিচিৰি বনাইছে বাপেক জীয়েকে খাব মইতো নাখাওঁৱে বেঙেনা এয়া ফ্ৰাই কৰিছে পাপৰ কৰিছে চ' মহন্তই বনাই আছে এইখিনি
আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ এতিয়া ৰাতি হ'ল ভাত খাই শুবলৈ হ'ল আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব ব্লগটো যিমান পাৰোঁ ছুটি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যোৱাকালি মই আপোনালোকক দেখাইছিলোঁ এযোৰ খাৰু যোনযোৰ মই খুব ভাল পাওঁ বুলি কৈছিলোঁ পিন্ধি সেই খাৰুযোৰ হ'ল এইযোৰ একচুৱেলি এনেকুৱা পিংক কালাৰ আৰু বস্তুটো প্লাষ্টিকত আৰু ইয়াতে যোনটো গোল্ডেন যোনটো এই কামটো আপোনালোকে দেখিছে এইটো মানে দেখিবলৈ এনেকুৱা লাগে যে এইটো বাহিৰত আছে কিন্তু এইটো বাহিৰত নাই এইটো মানে লেমিনেট কৰা নিচিনাকৈ ভিতৰত আছে চ' এই খাৰুযোৰ মই খুব বেছি ভাল পাওঁ তাৰ লগতে মোৰ আৰু এযোৰ এনেকুৱা গ্ৰীণ কালাৰ খাৰু আছে চ' আজি মই এই গ্ৰীণ কালাৰযোৰ পিন্ধিলোঁ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এই খাৰুকেইযোৰ আৰু এইকেইযোৰ মই ইয়াত কিনা নাছিলোঁ বেলেগত কিনিছিলোঁ যদি জানিবলৈ বিচাৰিছে যে মই এইকেইযোৰ খাৰু ক'ত কিনিছিলোঁ তেতিয়াহ'লে সেইটো মোক কমেণ্টত জনাব মই নিশ্চয় ৰিপ্লাই কৰিম তেতিয়াহ'লে আজিলৈ আহিলোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল আকৌ আহিম নতুন এটা ব্লগ লৈ পেলাই